ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। ৰাজ্যত অতি শীঘ্ৰেই পূৰণ কৰা হ'ব ৫,৫৫০টা শিক্ষকৰ পদ। অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তি দিব অসম চৰকাৰে। ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া। এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছোঁ সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ। প্ৰাথমিক পৰ্যায়ৰ ৫,৫৫০টা শিক্ষক পদত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব। প্ৰাথমিক পৰ্যায়ৰ এই পদসমূহত শীঘ্ৰেই নিযুক্তি দিব অসম চৰকাৰে। ইয়াৰে ৩,৮০০টা পদ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে আৰু ১,৭৫০টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে। আৰু এই পদসমূহ পূৰণৰ পূৰ্বে শুক্ৰবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া। আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। NIOSৰ অধীনত DLED কৰা সকলোৱে পাব সাক্ষাৎকাৰৰ অৱতীৰ্ণ হোৱাৰ সুবিধা। ন্যায়ালয়ৰ নিৰ্দেশত NIOSৰ অধীনত থকা DLED কৰা সকলক এই সুবিধা প্ৰদান কৰা হ'ব। গতিকে এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে অতি শীঘ্ৰেই পূৰণ কৰা হ'ব ৫,৫৫০টা শিক্ষক পদৰ নিযুক্তি। ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীয়ে অতি শীঘ্ৰে লাভ কৰিব শিক্ষক পদত নিযুক্তি। আৰু এই পদসমূহৰ পূৰণৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া। আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। আৰু ৫,৫৫০টা শিক্ষক পদত ইয়াৰে ৩,৮০০টা পদ উচ্চ প্ৰাথমিক বিদ্যালয় আৰু ১,৭৫০টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে নিযুক্তি দিয়া হ'ব। আৰু NIOSৰ অধীনত DLED কৰা সকলোৱে পাব সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা। আৰু ন্যায়ালয়ৰ নিৰ্দেশ মতে NIOSৰ অধীনত থকা DLED কৰা সকলক এই সুবিধা প্ৰদান কৰিব অসম চৰকাৰে। গতিকে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল খবৰ লৈ আহিছোঁ, কিয়নো শীঘ্ৰেই নিযুক্তি হ'ব প্ৰাথমিক পৰ্যায়ৰ ৫,৫৫০টা শিক্ষকৰ পদ। ইয়াৰে ৩,৮০০টা উচ্চ প্ৰাথমিক আৰু ১,৭৫০টা নিম্ন প্ৰাথমিকৰ পদ পূৰণ কৰা হ'ব। এই পদসমূহৰ পূৰণৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া। আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। আৰু উল্লেখ্য যে NIOSৰ অধীনত DLED কৰা সকলে সাক্ষাৎকাৰৰ সুবিধা লাভ কৰিব। আৰু NIOSৰ অধীনত থকা DLED কৰা সকলে সাক্ষাৎকাৰৰ সুবিধা প্ৰদান কৰিছে। ন্যায়ালয়ৰ যি নিৰ্দেশ দিছিলে সেই নিৰ্দেশৰ পাছতে এই সুবিধা পাব DLED কৰা সকলে। আৰু DLED কৰা সকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে অসম চৰকাৰে, যিহেতু DLED কৰা সকলে এতিয়া সাক্ষাৎকাৰ পাব, অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। গতিকে অতি শীঘ্ৰেই ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে শীঘ্ৰেই নিযুক্তি পাব প্ৰাথমিক পৰ্যায়ৰ ৫,৫৫০টা শিক্ষক পদত। আৰু ইয়াৰে ৩,৮০০টা পদ হ'ব উচ্চ প্ৰাথমিক বিদ্যালয়ৰ আৰু ১,৭৫০টা পদ হ'ব নিম্ন প্ৰাথমিক বিদ্যালয়ৰ। আৰু এই পদসমূহৰ পূৰণৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া। আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। আৰু উল্লেখযোগ্য যে NIOSৰ অধীনত থকা DLED কৰা সকলে পাব সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা। আৰু DLED কৰা সকলক এই সুবিধা প্ৰদান কৰিছে NIOSে, যিহেতু ন্যায়ালয়ে যি নিৰ্দেশ দিছিলে সেই নিৰ্দেশৰ পাছতে এতিয়া DLED কৰা সকলে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। এতিয়া চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ৰাজ্যত পুনৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে পুনৰ ৫,৫৫০টা শিক্ষক পদত শীঘ্ৰেই নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে। প্ৰাথমিক পৰ্যায়ৰ এই পদসমূহত শীঘ্ৰেই পূৰণ কৰা হ'ব নিযুক্তি। ইয়াৰে ৩,৮০০টা পদ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে হ'ব আৰু ১,৭৫০টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে। আৰু এই পদসমূহ পূৰণৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া। আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ অতি সোনকালে আৰম্ভ হ'ব।
আৰু NISৰ অধীনত থকা DLED কৰা সকলে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব আৰু ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে DLED কৰা সকলক এই সুবিধা প্ৰদান কৰিব অসম চৰকাৰে অতি শীঘ্ৰেই পূৰণ কৰা হ'ব প্ৰাথমিক পৰ্যায়ৰ 5,550টা শিক্ষকৰ পদ ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল খবৰ লৈ আহিছোঁ কিয়নো শীঘ্ৰেই ৰাজ্যত পূৰণ কৰা হ'ব প্ৰাথমিক পৰ্যায়ৰ 5,550টা শিক্ষকৰ পদ